নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালে। হাতত দেখিছেনে মই কাপোৰ লৈ লৈছোঁ, দেহাৰ কাপোৰ আৰু গোঁসাইকো হাতত লৈছোঁ। তাৰপিছত গোঁসাই দেহা দুইটাই মাতোঁ যে দুইটাই মুখলৈ আহিছে। তাৰপিছত আমি ওলাইছোঁ বাহঁতৰ ঘৰলৈ বুলি। চাই থাকক কিয়নো ওলাইছোঁ। কিয় ওলাইছোঁ মানে বিশেষ বেলেগ একো কাৰণ নহয়। আমাৰ দেহা হ'ল আজি কলৰ পচলা, আলু আৰু দালি পুৰি খাবলৈ মন গ'ল বাৰ হাতৰে, সেইটো কাৰণে বাহঁতৰ ঘৰলৈ বুলি ওলাইছোঁ আমি। আকৌ আমাৰ এখেতে কম্পিউটাৰ মানুহ আহিছে কিবা চেক কৰে বোলে। তাৰপিছত তেখেতে চেক কৰি আছে, মই আকৌ ওলালোঁ বা ওলাই গ'লোঁৱে বাটলৈ। তাৰপিছত মায়ে দিলে আকৌ পিছফালৰ পৰা মাত। মই বোলো আপোনাৰ কথা নুশুনো, আপুনি বোলো যাবলৈ সময়ত পিছফালৰ পৰা মাত দিছে, সেইটো কাৰণে সেই বুলি কৈ কিনে মই মানে গুচি আহিলোঁ আৰু স্পীড। তাৰপিছত দেহাক ক'লোঁ ব'লা আমি পটাপট যাওঁ। তাৰপিছত উঠিলোঁ গাড়ীত। আমাৰ ৰাস্তাটো চাওক, দেখিবলৈ ইমান ধুনীয়া লাগিছে। তাৰপিছত আমি গৈ আছোঁ মানে এতিয়াও যাব পৰা নাই, যামহে। গাড়ী ষ্টাৰ্ট দিছে আৰু লাহেকৈ গৈছোঁ। আমাৰ দেহা আকৌ গাড়ীত গ'লে টোপনি ধৰে, আজি দেখোন নাই যোৱা। তাৰপিছত এইফালে আমি তিনিজনে মিলি গৈ আছোঁ গাড়ীত। অলপ অসুবিধা হয় তিনিজন বহা, আমি মানুহকেইজনো শকত শকত, ক্ষীণ হ'লেও বেলেগ কথা। তাৰপিছত পাই গ'লোঁ আমি বাহঁতৰ ঘৰ পাওঁ মানে আমাক আধা ৰাস্তাতে নমাই দিলে গাড়ীখন, কাৰণ সোমাবলৈ অলপ অসুবিধা হয় বাহঁতৰ ঘৰ। তাৰপিছত গৈ আছোঁ, পালোঁহি আমি বাহঁতৰ ঘৰ পোৱাৰ লগে লগে দিলে আকৌ মোক কলৰ পচলা কাটিবগৈ কাৰণ সময়ো নাই হাতত। সোনকালে ঘৰলৈ বুলি মাতিছে, গমেই পাইছিলে নহয় মায়ে অহাৰ পিছত পিছফালে মাতি দিছিলে সোনকালে আহিবি বুলি। এষাৰ কথা ক'বৰ কাৰণে মাতিছিলে, সেইকাৰণে মই নুশুনাকৈ গুচি আহিলোঁ। তাৰপিছত মই কলৰ পচলা কাটিছোঁ। কেনেকৈ কাটিছোঁ চাওক আপোনালোকে। কাটি মেলি আকৌ ওপৰৰ বাকলিটো গুচুৱাই দিম। যিটো তলৰ কোমল হয়, সেই কোমলখিনিহে মানে ধৰ মিহি মিহিকৈ কুটি কেনে ভাজি বনাই কেনে খাই বহুত ভাল লাগে, খাই বহুত টেষ্টি হয়। বেলেগে কেনেকুৱা পায় নাজানো, মই কিন্তু বহুত ভাল পাওঁ বহুত। পালে মোক মাংসও নালাগে, আৰু সেইটো কাৰণে চাগে আমাৰ দেহাৰো খাবলৈ মন গৈছে, দেহায়ো বহুত ভাল পায়। দেহা মানে পম্পী, তাইকো মই আহাৰ পৰা বুলি ইয়াত ধৰ চবেই ঘৰত দেহা বুলি মাতে, গোঁসাইকো মই দেহা বুলি মাতোঁ, সেইটো কাৰণে দেহা দুইটা মোৰ হৈ যায়। তাৰপিছত তাইৰ নাম হ'ল পম্পী। তাৰপিছত চাওক, কুটি বাচি লোৱাৰ পিছত দিলোঁৱেই নহয় তেলত আকৌ কি দিছোঁ, আদা ৰহুন পিঁয়াজ সেয়াই দিয়া গৈছে, আৰু বেলেগ একো দিয়া নাই। কাৰণ আমাৰ দেহাৰ গাত লেঠা হৈ থকাৰ কাৰণে ধৰ মছলা বস্তুটো ইমান ধৰ ব্যৱহাৰ কৰা হোৱা নাই। বেছি মছলা খালে বোলে লগতে গেছ হয়, আৰু এনেকুৱা অৱস্থাটো সকলোৱে জানেই কেনেকুৱা হয়। তাৰপিছত চাওক হাতাৰে কেনেকৈ মিহলাই দিছোঁ। তাৰপিছত নিমখ দিয়া গৈছে, নিমখৰ লগত অলপ হালধি দিয়া যাব। এতিয়া দি কৰি লৈ ধুনীয়াকৈ বস্তুখিনি মিহলাই কেনে হাতাৰে এতিয়া লৰাই দিয়া যাব। তাৰপিছত চাই থাকক সোৱাদ বাৰু কেনেকুৱা হ'ব। মোৰ কিন্তু কালাৰখিনি দেখি কেঁচা হৈ থাকোঁতে খাবলৈ মন গৈছে, কিন্তু কেঁচাই খালে বেমাৰ হ'বও পাৰে। তাৰপিছত অলপ সময়ৰ পিছতে পানী দি দিয়া গ'ল। চাওক, তাৰ অলপ পিছতে ৰুটি তেলত দিয়া গ'ল। ৰুটিটো কিন্তু বৰ ধুনীয়াকৈ ফুলিছে দেই। আপোনালোকে বনালে এনেকৈ ফুলেনে বাৰু? মই আকৌ এনেকৈ ফুলিলে বৰ ভাল পাওঁ, নুফুলিলেহে মনটো বহুত বেয়া লাগে। তাৰপিছত হৈ গ'ল আমাৰ ৰুটি নহয়, পুৰি হ'ল আমাৰ তৈয়াৰ। এতিয়া খাবলৈহে বহিব লাগে। তাৰপিছত চব্জিটো আকৌ কমি গ'ল দেই, কাৰণ মানুহ বহুত হৈ গ'ল, আৰু কাঁহীত বা প্লেটত দিয়াৰ কাৰণে একে বহলি গৈছে, আৰু একেবাৰে অলপ দেখিছে। ৰেডি। এতিয়া আমাৰ পুৰি বনোৱা হৈ গ'ল, আৰু এতিয়া আমি খাবলৈ লৈছোঁ। আৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ, আৰু ইমানতে ৰাখিছোঁ, সন্ধিয়াও হ'লহি। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।